Hey everyone, welcome back to my another mini vlog. আৰু আজি আমি দুইটা ৰাতিপুৱাই ওলাইছো যোৰহাটলৈ বুলি সিনেমা চাবলৈ আৰু আপোনালোকে হয়তো ধৰিব পাৰিছে কোনখন সিনেমা চাবলৈ যাওঁ হয় আজিহে আমি বিদুৰভাই চাবলৈ ওলাইছো কাৰণ এইদিন টিকেট পোৱা নাছিলো ইমানে হাউসফুল হৈ আছিল লগতে বিজিও থকা হৈছিল বেলেগ কিছুমান কামত টাইম মিলাব পৰা নাছিলো কিন্তু ভাবিলো যে দুইটাই আজি যাওঁ আৰু গৈ পেনি চাই আহোঁগে আৰু আমি যোৰহাটত চাবলৈ বুলি গৈছো যোৰহাট পালোগে আৰু আপোনালোকক ফিল্মখন চাই পেনি জনাম বাৰু ৰিভিউটো আৰু আজি ফিল্মখন চাবলৈ যাওঁতে বহুত বেছি এক্সাইটেড হৈ আছো মনটো ভালো লাগি আছে কাৰণ সিনেমাখনত থকা প্ৰায়বোৰ চৰিত্ৰ একদম চিনাকি হয় মানে আগতে গোলাঘাটত লগ পোৱা সেইকাৰণে আৰু বেছি এক্সাইটেড হৈ আছো আৰু আজি আমি টিকেট বুক কৰিছো ইলি হলটো নতুনকৈ বনোৱা পাছত এবাৰে ফাৰ্স্ট টাইম চাম দেই ইলি হলত আগতে চাইছিলো বাৰু পুৰণাটোত কিন্তু মেক্সিমাম আইনক্সতে চোৱা হয় এবাৰ ইলিত বুক কৰি দিলো গতিকে এতিয়া আমি হল পাই গলো পুৰা ভিৰ লাগি আছে আৰু আমি একেবাৰে ৰাতিপুৱা 9:30ৰ শ্ব'টোতহে টিকেট পালো গতিকে এতিয়া আমি ওপৰলৈ যাবলৈ ৰখি আছো আৰু টিকেটটো ভেৰিফিকেশ্যন কৰাই লওঁগে তাৰ পাছত ধুনীয়াকৈ ফিল্মখন চাই আপোনালোকক ৰিভিউটো দি আছো আৰু এনেও ভাল বুলি গম পাইছো এই ফিল্মখন গতিকে বলকচোন এতিয়া চাওঁগে ফিল্মখন তো ইলি হলটোত সোমাই বহুত ভাল লাগিছে ভিতৰটো বহুত ধুনীয়াকৈ বনাইছে একদম চকুত লগাকে আৰু হেতু চান্সতে দুইটাই অকমান ফটো উঠি ললো মোৰ কিন্তু মুখখন কাট খাই গৈছে দেই ডিজাইনটোত চাপৰ মানুহ যে উপায় নাই আৰু গতিকে এতিয়া ভিতৰৰ ধুনীয়া ডিজাইনবোৰ চাই সোমাই গৈছো আৰু সবফালে অকল বিদুৰভাই পোষ্টাৰ একদম এক্সাইটেড হৈ আছো কাৰণ আগৰ সিৰিজখন চাই পিনি বহুত হাঁহিলো গতিকে এতিয়াও হাঁহিবলৈ ৰেডি হৈ আছো আৰু এনো ভাল বুলিয়ে শুনিছো সিনেমাখন গতিকে ভালেই হ'ব গতিকে একদম এক্সাইটেড হৈ আছো এতিয়া একদম হলৰ ফালে গৈ আছো আৰু বলক তেতিয়াহলে সিনেমাখন চাওঁগে পলাই যাব স্যাৰ আসলতে আমি কাক ধৰিবলৈ গৈ আছো আমাৰ ওপৰত কৃপা দৃষ্টি ৰাখিবা প্ৰভু এইখিনিতে সুব্ৰতৰ ডান্সটো কিন্তু বঢ়িয়া লাগিলে দেই আৰু একদম কংগ্ৰেচুলেশ্যন থাকিল তোমালে বহুত ধুনীয়া এখন সিনেমা দিলা মানে হহুৱালাও কন্দুৱালাও একদম মিক্স ইমোশন আৰু সবৰে এক্টিং একদম পাৰফেক্ট গতিকে গোটেই টিমটোলৈও শুভেচ্ছা থাকিল আগুৱাই যোৱা বেষ্ট উইচেছ